নমস্কাৰ মই নৱদুৱাৰা আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আপোনালোকে নিশ্চয় জানে এটা সময়ত সমগ্ৰ বিশ্বত কৰোনা মহামাৰীয়ে দেখা দিছিল আৰু সেই কৰোনা মহামাৰী লাহে লাহে ভাৰতত প্ৰৱেশ ঘটিছিল আৰু যেতিয়া এই কৰোনা মহামাৰী ভাৰতত প্ৰৱেশ ঘটিছিল সেই সময়ত দেশী বিদেশী বহুত এক্সপাৰ্টে ভাৰতৰ হৈ যথেষ্ট মন্তব্য কৰিছিল। কৈছিল যে ভাৰত এখন জনবহুল দেশ, ভাৰতত যেতিয়া এই কৰোনা মহামাৰীৰ আউটব্ৰেক হ'ব ভাৰতে এই কৰোনা মহামাৰী কণ্ট্ৰোল কৰিবলৈ বহুত কষ্ট বা কঠিনতাৰ সন্মুখীন হ'ব লাগিব। ভাৰতবৰ্ষ এখন জনবহুল দেশ হোৱাৰ বাবে ভাৰতৰ কোটি কোটি জনতা এই মহামাৰীত মৃত্যুমুখত পৰিব আৰু ভাৰতৰ ইকনমি ধ্বংস হৈ যাব। এনেধৰণৰ মন্তব্য কৰিছিল ভাৰতবৰ্ষৰ ওপৰত। কিন্তু অন্য উন্নত দেশবোৰৰ তুলনাত ভাৰতবৰ্ষৰ কৰোনা মহামাৰীত হোৱা মৃত্যুৰ সংখ্যা বহুত কম। এই সকলোখিনি হ'ব পাৰিলে একমাত্ৰ আমাৰ ডক্টৰছ আৰু নাৰ্ছেছ সকলৰ বাবে। কৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বখন ছানি ধৰাৰ লগে লগে প্ৰত্যেকখন দেশে এই কৰোনা ভাইৰাছৰ ভেকচিনেশ্যন প্ৰস্তুত কৰাত লাগি গৈছিল। ভাৰতো এই দৌৰত পিছ পৰি ৰোৱা নাছিল। ভাৰতেও নিজৰ কৰোনা ভেকচিন প্ৰস্তুত কৰাত ব্যস্ত আছিল আৰু এই কৰোনাৰ ভেকচিনেশ্যন প্ৰস্তুত কৰাৰ দৌৰত ভাৰতে সফলতা অৰ্জন কৰিব পাৰিলে আৰু সমগ্ৰ ভাৰতবাসীক এই কৰোনা ভেকচিনেশ্যন দিবলৈ তৈয়াৰ কৰিছে। আজি বিশ্বৰ বহুতো দেশে ভাৰতবৰ্ষৰ ওচৰত হাত পাতিছে। নেপাল, বাংলাদেশ, শ্ৰীলংকা, ম্যানমাৰ এনেবোৰ দেশেই নহয়, বহুতো উন্নত দেশে ভাৰতৰ যি কৰোনাৰ ভেকচিন হয় সেই কৰোনাৰ ভেকচিনৰ বাবে হাত আগবঢ়াইছে। ভাৰতৰ কৰোনা ভেকচিন সেই উন্নত দেশবোৰক প্ৰয়োজন হৈছে। বহুতো দেশে ভাৰত চৰকাৰক অনুৰোধ কৰিছে ভাৰত চৰকাৰে সেই দেশবোৰৰ জনসাধাৰণৰ বাবে কৰোনা ভেকচিন প্ৰস্তুত কৰিব লাগে আৰু সেই দেশবোৰলৈ এক্সপৰ্ট কৰিব লাগে। ভাৰত চৰকাৰৰ ফালৰ পৰা স্পষ্টকৈ কোৱা হৈছে যে ভাৰত চৰকাৰে প্ৰথমে ভাৰতৰ জনসাধাৰণৰ বাবে কৰোনা ভেকচিন প্ৰস্তুত কৰিব আৰু ভাৰতৰ জনসাধাৰণক প্ৰথমে কৰোনা ভেকচিন প্ৰদান কৰিব। তাৰ পাছত ভাৰত চৰকাৰে অন্যবোৰ দেশলৈ এই কৰোনা ভেকচিন এক্সপৰ্ট কৰিব। ভাৰতে কেৱল কৰোনা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰিছে এনে নহয়, ভাৰতে পৃথিৱীৰ দামী দামী কোম্পানীবোৰৰ ভেকচিনো তৈয়াৰ কৰিছে বা মেডিচিনো ভাৰততে প্ৰস্তুত কৰিছে। এই কোম্পানীবোৰৰ ভেকচিন বা মেডিচিন ভাৰততে প্ৰস্তুত হয়। ভাৰতে অন্য কিছুমান দামী দামী কোম্পানীৰ ভেকচিনো পাইছিলে যিবোৰ ভেকচিনৰ দাম অতি বেছি হয়, 4,000, 5,000 টকাৰ ভিতৰত হয়। গতিকে ভাৰতে সেই কোম্পানীবোৰৰ ভেকচিন গ্ৰহণ নকৰিলে আৰু ভাৰতে নিজৰ দেশীয় ভেকচিন প্ৰস্তুত কৰিলে যিটো অতি কম মূল্যত ভাৰতৰ গ্ৰাহকক বা ভাৰতৰ জনসাধাৰণক প্ৰদান কৰিব পাৰে আৰু সেই ভেকচিনবোৰ অন্য দেশকো এক্সপৰ্ট কৰিব পাৰে। সেয়েহে ভাৰতৰ ওচৰত আজি বহুতো উন্নত দেশে হাত পাতিছে কৰোনা ভেকচিনৰ বাবে। ভাৰতবৰ্ষ আদিম যুগৰ পৰাই চিকিৎসা শাস্ত্ৰত আগৰণুৱা আছিল, আজিও আগৰণুৱা হৈয়ে আছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি মোক জনাব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিলে অল নটিফিকেশ্যন অন কৰি ল'ব যাতে মোৰ আপকামিং ভিডিঅ'খিনিৰ নটিফিকেশ্যন আপোনালোকে টাইম মতে পাই থাকে। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।